কিমান ফোন কৰি আছোঁ, 3 4 ফোন কৰিলোঁ ৰিচিভ কৰা নাই। কি হয় মেছেজো নাই, একো নাই। একবাৰ মাৰিছোঁ আৰু কাৰ লগত বিজি দিওঁ। বুজিলো নুবুজানে হব আপিগিলাৰ লগত। আপিগিলাখানে তাৰমানে আপাগিলাখান জীৱনৰ কথা গেলেন কিবা খেলনা আন পাইছে নেকি আই? কি হব আপিগিলাখানৰ লগত? কিবা এটা কৰিছোঁ, কি উপায় ৰেহা নাপাইছোঁ, কি কৰোঁ? মোৰ এটা বুদ্ধি ওলছি, মই এটা আইডিয়া পাই গৈছোঁ। কেনেকুৱা মানে তই দুজনে মোৰ কথা শুনিবি না? তই এটা বেলেগ আপি এটা প্ৰৱেশ কৰ, তই এটা বেলেগ এটা প্ৰৱেশ কৰ, কৰি কেনে দুয়োৰে লগত তামান এনজয় কৰ, যিকেইটা আপি তহঁতে ভাল পাইছিলি না প্ৰথমতে সেই আপিকেইটাৰ আগে তহঁতে ঘূৰা ফুৰা কৰ, হাঁহি তামচা কৰ, কৰি কিনে এনেকুৱা প্ৰেম কৰ যাতে তাইৰ মাথাটো তহঁতৰ প্ৰেম দেখি মাথা নষ্ট হৈ যায়, যাতে তাইৰ আকৌ মনত পৰে যে এইকেইটা মৰে ভাল পোৱা আহিছে। কৰিবি নে? বল তেনেহ'লে উঠ। নহয় ভাই, বাহিৰবা লাগব। কিয় বাহিৰবা লাগব? তাই নিশ্চয় গম পাবা লাগব যে তই আন এজনী ছোৱালীক আৰু ভাল পাব পাৰিবি। তাই যদি বেলেগ এটাৰ লগত যদি বিজি দেখিব পাৰে, তই আন এজনী ছোৱালীক ভাল পাব পাৰিবি। সেই টেনশ্যনতে সেই টেনশ্যনটো তাই পাব লাগব যে মন লাভাৰে আজি বেলেগক ভাল পাই আছো। সেই টেনশ্যনে তাই ঘূৰি আহিব। তই বাহিৰবা কিছুদিনৰ কাৰণে লাগব, বাহিৰবাই লাগব। ঠিক আছে, মোৰ কথাটো শুন, তাই নিশ্চয় ঘূৰি আহিবই। ভাল হৈছে। অ'কে হা, তাইক যে কবি এপ্ৰ'চ মাৰিবি, বাছ ঠিক আছে, বল না। এতিয়াতো এটা আপি লাগিল, এটা কাম আছে আমাৰ এটা মঞ্জিলাক তই এটা কাম কৰ, তই তাইক 200 টকা দি তাইক 200 টকা দি কেনে তাইক 200 টকা দি কেনে তাইৰ লগত প্ৰেমৰ নাটক কৰ। এক গম পাওঁ কৰি এই যেতিয়া তাই গা লাগব না তাইৰ লগত প্ৰেম কৰা বুলি, তেতিয়াই তাইৰ তোৰ কথা ভাবি ল'ব, তেতিয়াই তাই আপনা আপুনি আহি যাব তোৰ জীৱনলৈ আৰু ৰিটাৰ্ণ আহি যাব। ঠিক আছে, মই তাইক তোক লগ কৰি দিম, তই তাইৰ লগত আলোচনাটো হৈ ল'বি, মই থাকিম তাতে কাষত হা। ঠিক আছে ভাই, তই থাকিবি? ঠিক আছে, এতিয়া যাওঁ।